কৰিছো পুনৰাবৃত্তি হল ডকমকা কাণ্ডৰ এইবাৰ স্থান বিশ্বনাথৰ ডিপ্লুঙা চাহ বাগিচা পুৱতি নিশা চতিয়াৰ ডিপ্লুঙা চাহ বাগিচাৰ 15 নং লাইনত সংঘটিত হয় নৃশংস ঘটনা একাংশ উন্মাদ লোকে দা জাঠি লোহা ৰড লৈ আক্ৰমণ চলাই 4জনকৈ লোকৰ ওপৰত এই নৃশংস আক্ৰমণত এজন লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় 4জনকৈ ব্যক্তি উৰা বাতৰিৰ পৰিণতিত সংঘটিত হয় এই জঘন্য কাণ্ড গৰু চোৱা সন্দেহত উন্মত্ত লোকৰ দলটোৱে লোহা ৰড দা লাঠিৰে নৃশংসভাৱে প্ৰহাৰ কৰে লোকেজনক ফলত দেবেন ৰাজবংশী নামৰ 50 বছৰীয়া এজন লোক তাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় কুলচন চাহু বিজয় নায়ক আৰু পূজেন ৰাজবংশী সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আহত লোকেজন গাহৰি ব্যৱসায় কৰা এই লোকেজনে পুৱতি নিশা গাহৰি ক্ৰয় কৰিবলৈ আহিছিল কিন্তু একাংশ লোকে গৰু চোৰ বুলি অভিযোগ তুলি তেওঁলোকৰ ওপৰত জঁপিয়াই পৰে ডকমকা কাণ্ডৰ পুনৰাবৃত্তি এইবাৰ বিশ্বনাথ চাৰিআলিত সবিশেষ জনাব আমাৰ সাংবাদিক হেমন্ত শইকীয়াই হেমন্ত ডকমকা কাণ্ডৰ দৰে এক জঘন্য ঘটনা পুনৰ সংঘটিত হৈছে এইবাৰ ঘটনাৰ স্থান হৈছে বিশ্বনাথৰ চতিয়াৰ ডিপ্লুঙা চাহ বাগিচা আছে ডিপ্লুঙা চাহ বাগিচাৰ 15 নম্বৰ লাইনত আৰু চতিয়াৰ যি ভোলাগুৰি গাঁও আছে ভোলাগুৰি গাঁৱৰ তিনিজন লোক গৈছিলে 4জন লোক গৈছিলে আচলতে গাহৰি ক্ৰয় কৰিবৰ কাৰণে কাৰণ এই গাহৰি কালি স্বাধীন উপলক্ষে তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে আচলতে কাটি বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকে গাহৰি ক্ৰয় কৰিবলৈ গৈছিলে আৰু চতিয়া ৰেল ষ্টেচনৰ এজন যুৱকৰ তেওঁ আচলতে এখন টেম্পুত এই গাহৰি আনিবৰ কাৰণে তেওঁলোকে গৈছিলে আৰু এনে অৱস্থাতে ডিপ্লুঙাৰ যি 15 নম্বৰ লাইন আছে সেই 15 নম্বৰ লাইনৰে একাংশ উন্মাদ লোকে তেওঁলোকক গৰু চোৰ আখ্যা দি পেলাই তেওঁলোকৰ ওপৰত জঁপিয়াই পৰে নৃশংসভাৱে জঁপিয়াই পৰে আৰু জঁপিয়াই পৰি তেওঁলোকৰ ওপৰত লাঠি ৰড আৰু দাৰে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে আৰু ফলত তেওঁৰ পাছত শান্তনে দেখুৱাইছে এইকেইজন লোক বৰ্তমান বিশ্বনাথ চাৰিআলিৰ এখন নাৰ্ছিং হোমত তেওঁলোকে এইদৰে চিকিৎসাধীন হৈ আছে আৰু এজন দুজন নহয় আচলতে 4জন আচলতে গুৰুতৰভাৱে আহত হৈছিল আৰু আহতসকলক চতিয়া আৰক্ষীয়ে তেওঁলোকক চিকিৎসালয়লৈ আনিছিল কিন্তু অতি দুৰ্ভাগ্যজনক ঘটনা যে তাৰে এজনৰ যোৱাকালি নিশা মৃত্যু হৈছে আৰু সেই যিজন লোক মৃত্যু হৈছে তেখেতৰ নাম হৈছে দেবেন ৰাজবংশী অতি নৃশংসভাৱে আচলতে জঁপিয়াই পৰিছিল সেই অঞ্চলৰ লোক আৰু তেওঁলোকক গৰু চোৰ আখ্যা দি তেওঁলোকক আচলতে আক্ৰমণ কৰা হৈছিল সেই আক্ৰমণ তেওঁলোক ঢলি পৰিছিল আৰু মই ইয়াৰ যিকেইজন আহত লোক আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে কি হৈছিল আচলতে ঘটনাটো কোৱাচোন মানে আমি কৈছিলো গাহৰি আনিবলৈ গাহৰি আনিছে এতিয়া ৰাইজে কি কৰিছে আমাক ধৰিবলৈ গৰু চোৰ বুলি মাৰিছে আমাক এনেকুৱা যাবই নিদিলে আমাক তাৰপৰা পেলাই মাৰিছে আমাক ৰড লৈ পেলাই তাৰপিছত দাও লৈ পেলাই তাৰপিছত জিচকিচ আনি পেলাই মাৰিছে আমাক তোমালোকে গৰু চোৰ নহয় বুলি কৈছো আমি গৰু চোৰ নহয় আমি গাহৰি আনিবলৈ গৈছো 15 আগষ্টৰ কাৰণত আমি মাৰিবলৈ আনিবলৈ গৈছো এনেকৈ কৈছো সেইটো একদম নামানে একদম তুমি বোলে গৰু চোৰ দিছে এনেকৈ কৈছো শুনিছে যদি এজন ভুক্তভোগীৰ মুখৰে আপোনালোকে শুনিছে যে কেনেদৰে তেওঁলোকক আচলতে গৰু চোৰ আখ্যা দি পেলাই তেওঁলোকক কেনেদৰে আক্ৰমণ কৰা হৈছিল আৰু এজন যুৱক আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম যে কি নাম মোৰ নাম বিজয় নায়ক কি হৈছিল প্ৰকৃত আমি গৈছিলো গাহৰি আনিবলৈ তাৰপিছত গাহৰি আনিব গৈ পেলাই মানে বাটত ফটককে ৰখাই পেলাই সিহঁতে কি কৰিছে একো পোছতাছ কৰা নাই ধুমধাম একদম মানে দাও গোঠা লৈ আনি একদম ধুমধাম মাৰিব ধৰিছে সিহঁতে প্ৰথমত সুধিব লাগে যদি চুৰ হয় তোমাতে আমাক যদি চুৰ হলে আমাক বান্ধি থৈ দিয়ক আমাক বান্ধি থোৱা নাই আমাক ডাইৰেক্ট মাৰিছে আৰু ভৰি চৰি ভাঙি দিছে কাটি দিছে ডাইৰেক্ট পেলাই দিছে কেইজন আছিল আমি বৰ্তমান আছিলো 5জন কোনে তোমালোকক লৈ গৈছিলে গাহৰি আনিব এয়া পাপু বোলা ল'ৰাটা পাপু গাহৰি হয় তুমি কি কৰা মই গাড়ীত বেলচা মাৰো তোমালোকে হাজিৰা দি লৈ হয় হাজিৰা দিম বুলি কয় তেনেকে যোৱা মানে হয় গৈছো
যিজন মৰিলে কি নাম দেবেন রাজবংশী কি এনে কি কৰে এনে ব্ৰইলাৰ কাটে ব্ৰইলাৰ ব্যৱহাৰ কৰে মানে গোটা ব্ৰইলাৰ আনি ঘৰত গাঁৱত কাটে আপোনালোকে শুনিবলৈ পাইছে যে আচলতে অতি আচলতে সাধাৰণ শ্ৰেণীৰ লোক এওঁলোক আৰু এজন পাপু নামৰ সেই গাঁৱৰে ভোলাগুৰি গাঁৱৰ চতিয়াৰ ভোলাগুৰি গাঁৱৰ এজন যুৱকে আচলতে গাহৰি ব্যৱসায় কৰা যুৱকে তেওঁলোকক লৈ গৈছিলে গাহৰি আনিবৰ কাৰণে কাৰণ কালি 15 আগষ্টৰ উপলক্ষে তেওঁলোকে আচলতে গাহৰি কাটি তেওঁলোকে বিক্ৰী কৰাৰ কাৰণে পাপু গৈছিল আৰু এইজন যুৱকৰে আচলতে টেম্পু লৈ এই যুৱকজনে টেম্পু লৈ গৈছিলে তেওঁ নিজৰ টেম্পু লৈ গৈছিলে তোমাৰ টেম্পুখন কি ভাড়া দিছে হয় মোৰ টেম্পুতে ভাড়াত পাইছিলে গাহৰি আনিবৰ কাৰণে তোমাৰ নাম কি ফুলচন্দ সাহু কি হৈছিলে কোৱাচোন মোক পাপুৱে ক'লে যে কালি ওলাবি কালি গাহৰি আনিব যাম বুলি মোক চহাব মোৰ গাড়ী লৈ গ'ল ৰাতিপুৱা 4টামান বজাত তাত গৈ পেলাই পাইছো তাত গৈ পেলাই যেতিয়া পাইছো একো সোধ পোছ নাই ডাইৰেক্ট মাৰিছে কিমান মানুহ আছে সিহঁতৰ প্ৰায় 30-40টা মানুহ আছিলে কি কয় সিহঁতে ক'ত যাওঁ আমি ক'লো গাহৰিত মই যাওঁ মইতো গাড়ী আনিছো সিহঁতক সোধক এতিয়া নাই সোধ পোছ নাই ডাইৰেক্ট মাৰিছে কিহেৰে মাৰিছে এই লাঠি দাস এনেকে চব লৈ আহিছিলে তোমালোকে যেতিয়া মাৰিব আহিছা তেতিয়া কি কৈছে নামানে সিহঁতে ডাইৰেক্ট মাৰিয়ে গৈছে একো সোধা নাই হয় আপোনালোকে শুনিব পাইছে যে এয়া হৈছে আচলতে একাংশ উন্মাদ লোকৰ আচৰণ তেওঁলোকে প্ৰকৃত ঘটনা কোনো ধৰণৰ তেওঁলোকে অনুসন্ধান নকৰাকৈ তেওঁলোকে কেৱল আচলতে মানুহৰ ওপৰত তেওঁলোকে জঁপিয়াই পৰে আইন হাতত তুলি লয় যদি তেওঁলোকে সঁচাকৈ আচলতে গৰু চুৰ কৰিবলৈ গৈছিল তেতিয়াহ'লে আৰক্ষীৰ হাতত তেওঁলোকক আচলতে চঞ্জাই দিয়াৰ প্ৰয়োজন আছিল কিন্তু তাকে নকৰি তেওঁলোকে আইন হাতত তুলি লৈছে আৰু ইয়াতকৈ আচলতে দুখৰ ঘটনা একো